এটা আচৰিত তথ্য, বায়ুৰ গতিসূত্ৰ মতে এটা ভোমোৰাইটো উৰাটোৱে সম্ভৱ নহয়, সি আচলতে পৰি যাব লাগে। কাৰণটো হৈছে যে ভোমোৰাৰ গাটো যথেষ্ট ডাঙৰ, পাখি দুখন বহুত পাতল, পৰিসৰটো কম। সেইটো হিচাপত ভোমোৰাটোৱে উৰিব পাৰিবই নালাগে। কিন্তু এইকাৰণে উৰি থাকে, এই কথাটো ভোমোৰাটোৱে নাজানে। গতিকে আমাৰ মানুহৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা হয়। আপুনি তেতিয়ালৈকে কাম এটা কৰি থাকিব যিদিনাখন আপুনি গম পাব যে আপোনাৰ উইক পইণ্ট কি আছে। যেতিয়া কোনোবাই আপোনাৰ মন মগজুত ভৰাই দিব যে আপোনাৰ দ্বাৰা এই কামটো সম্ভৱ নহয়, আপোনাৰ সেইখিনি এবিলিটি নাই, কোৱালিটি নাই, আপুনি সময়বোৰ এনেই অভাৱতে নষ্ট কৰিছে, গতিকে সেইদিনাখনৰ পৰা আপুনি সেই কামটো কেতিয়াও কৰিব নোৱাৰে, কৰাটো সম্ভৱ হৈ নুঠে। গতিকে অলৱেজ বি পজিটিভ, সদায় পজিটিভ থাকিবলৈ চেষ্টা কৰক, কিয়নো পৃথিৱীত সকলো কামেই সম্ভৱ হয়। আমাৰ মাজতে সেই কোৱালিটি, স্কিল, এবিলিটি আমাৰ মাজতেই আছে, মাথো তাক আমি উলিয়াই আনি ফিল্ডত তাক ইউটিলাইজ কৰিব লাগে, এপ্লাই কৰিব লাগে। তো অলৱেজ বি পজিটিভ, ষ্টে ফ'কাছ এণ্ড বি ষ্ট্ৰং. Any work is possible in this world. Hope you like the video.